নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। ভ্ৰাম্যমাণ থিয়েটাৰত দৰ্শকক উদ্দেশ্যি অভিনেতাই মঞ্চৰ পৰা গালি পৰা ঘটনা আমি মাজে সময়ে শুনা পাওঁ। পূৰ্বতে বৰ্ষাৰাণী বিষয়া সঞ্জীৱ শৰ্মা, মৃদুল চুতীয়া, অংকিতা শইকীয়া, উৎপল দাস আদিকে ধৰি শেহতীয়াকৈ বৰভাগৰ এখন মঞ্চত ৰবি শৰ্মা ডাঙৰীয়া এনেদৰে দৰ্শকক উদ্দেশ্যি গালি পাৰিছিল। গেলাৰীৰ পৰা ভাইয়া অশ্লীল মন্তব্য, অবাধ চিঞৰ আদিৰ বাবে অভিনেতাসকলে অতিষ্ঠ হৈ দৰ্শকক উদ্দেশ্যি গালি পৰা আমি দেখা পাওঁ। মোবাইলত আবদ্ধ এনেধৰণৰ 4টা ভিডিঅ' আজিৰ ভিডিঅ'ত সন্নিৱিষ্ট কৰিছোঁ। আহকচোন ভিডিঅ'কেইটা চাই লওঁ। কনচেন্ট্ৰেশ্যন লাগেতো, ইমান ইজি নহয়তো কাম এটা কৰা। মাল খোৱা আমোক সেয়াই জানে নেকি, বেলেগ কথা নাজানে আৰু মাল খাই থাকক, নাটক চাবলৈ কিয় আহিছে? কালিৰে পৰা ইমান ধুনীয়াকৈ চাই আছে, মই আকৌ ঠাইখিনিৰ কথা আকৌ অলপ আগতেও কৈছোঁ, বুজি ইমান ভাল লাগিছে ইয়াত নাটক কৰি। 2জন বা 3জন আহি জেগাখিনি বদনাম কিয় কৰি আছে? নাচাই যদি গুচি যাওক, মাল খোৱাৰ কথা কৈছে, মাল খাওকে। বাকী মানুহবোৰে চাই আছে, 2জন বা 3জন মানুহে হুলস্থুল কৰি আছে। আমিতো অলপ পিছতে গুচি যাম আৰু কেইটামান সংলাপ আছে, তাৰপিছত জেগাখিনি কি লৈ যাম? বেয়া বদনামটোহে লৈ যাব লাগিব, তাত কৰিবই নোৱাৰিলো চিঞৰি থাকিলে, খালি মাল খোৱাৰ কথাই কৈ থাকে। মালেই চিনি পায় আপোনালোকৰ টিকেটৰ উচিত মূল্য দিবলৈ চেষ্টা কৰি আছো। ইয়াতে খেলা হৈ থকা নাই, মীনা বজাৰ চলি থকা নাই। আপোনালোকৰ নিজৰ ঠাইখনৰ সন্মানটো জীয়াই ৰাখক প্লিজ। গোটেইকেইদিন লক্ষ্য কৰি আছো, গোটেইকেইদিন ৰখি আছো। মানে এনেকুৱা এটা ঠাইত এনেকুৱা এটা পৰিৱেশ আচলতে আমি নিবিচাৰো কেতিয়াও, কাৰণ আমি গোটেই অসমখনে ঘূৰো। ভ্ৰাম্যমাণ থিয়েটাৰ এখন হৈছে অসমৰ আৱেগ। আমি শিল্পী, আপোনালোকৰ কাৰণে আমি শিল্পী হৈছো। আজি আপোনালোকৰ মাজলৈ আহিছো 3 দিনৰ কাৰণে মাত্ৰ। নিজৰ ঠাইখনৰো সন্মানটো ৰাখক। যদি মন নাই আপুনি গুচি যাওক, মই আপোনালোকৰ টিকেটৰ দি দিম, গুচি যাওক। এইটো নকৰোঁ, আমি বহুত কষ্ট কৰোঁ এইখন নাটক দেখুৱাবলৈ চবকে। তাতে বহি গেলেৰীৰ পৰা চাকৰি মাৰি আছে মানুহে, আৰু কেইজনমান 5জন 6জন ল'ৰাই মিলি অসভ্যালি কৰি থাকিব নাপায়। জাগাটো মানুহ বদনাম হয়, নকৰিব। বাংলাদেশ আছে বাহিৰ যাওক প্লিজ।